ৱাহিদাছ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন এটা ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোক ভালে আছে। বহুতে মোক কৈ আছিলে মোৰ ব্লগত দি চাওঁতে যে চিকেন বিৰিয়ানী ৰেচিপিটো দিবচোন। গতিকে এয়া মই বাসমতি চাউল লৈছোঁ। এইখিনি এতিয়া মই ভিজাই ৰাখিম। আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে ভিজাই ৰাখিলেও হ'ব। আৰু মুৰ্গীখিনিও মোৰ এইখিনি 2 কেজি মুৰ্গী আছে। আৰু মুৰ্গী হওক চাউল হওক আপোনালোকে আন্দাজ অনুসৰি ল'ব যিমানটো লয় আপোনালোকে। গতিকে মেৰিনেট কৰি ৰাখোঁ। এইখিনি মই সজাই পৰাই ধুনীয়াকৈ ৰাখোঁ। ইয়াতে মই অকণমান দিলোঁ সোৱাদ অনুসৰি নিমখ, তাৰ ওপৰতে অকণমান হালধি দিছোঁ আৰু জিৰা গুড়ি অকণমান দিছোঁ, অকণমান হালধি গুড়ি দিছোঁ, অকণমান জিৰা গুড়ি, অকণমান ধনিয়া গুড়ি দিছোঁ। গতিকে গোটেই ঘৰত যিখিনি মছলা ব্যৱহাৰ কৰা হয়, ধৰক জলকীয়া গুড়িৰ পৰা ধৰি সেইখিনি মছলাই দিব। মাংস বনাওঁতে আমি যিখিনি মছলা ব্যৱহাৰ কৰোঁ সেইখিনি মছলাই দিব। চিকেন মছলা অকণমান, সেইটো নহয় যে এটা বস্তু নাথাকিলে আপুনি বিৰিয়ানী বনাব নোৱাৰিব, সেইটো নহয়। মই এয়া চক্ৰফুল দিছিলোঁ। চক্ৰফুল মোৰ ঘৰত আছিলে সেইকাৰণে মই চক্ৰফুলটো দিছোঁ। যদি আপোনালোকৰ ঘৰত নাই তেনেহ'লে নিদিলেও হ'ব। আৰু জাবিত্ৰীও আছিলে মোৰ ওচৰত, যিহেতু মই বিৰিয়ানী প্ৰায় বনাই থাকোঁ। আৰু প্ৰায় মানে কি হয় বিৰিয়ানীত এই চক্ৰফুলৰ জাবিত্ৰীটো দিলে অকণ খাবলৈ অকণ বেছি টেষ্ট হয়। কিন্তু এইটো নহয় যে এইকেইটা নিদিলে টেষ্ট নহ'ব, এইকেইটা নিদিলেও বহুত ধুনীয়া টেষ্ট হয়। গতিকে আপোনাৰ ওচৰত চিকেন মছলাৰ পৰা ধৰি যিমান যি আছে মছলা অকণমান অকণমান দিব। আৰু ইলাচি দিছিলে, মই ইলাচিও অকণমান দিছোঁ ফ্লেভাৰটো আহিবৰ কাৰণে। সকলো মছলাই অকণকৈ দি দিছোঁ ইয়াত। গোটেইখিনি দি পেলাই ভালকৈ ধুনীয়াকৈ মোহাৰি লওক। আৰু মই এই ভিডিঅ'টো কেৱল যিসকলে বিৰিয়ানী বনাবলৈ নতুনকৈ শিকিছে বা নেজানে তেওঁলোকৰ কাৰণেহে দিছোঁ। জনাসকলে ভিডিঅ'টো স্কিপ কৰিব। আৰু এয়া মই আধা চামুচ মই আদা নহৰু পেষ্ট দিছোঁ। আৰু 2 কেজি ব্ৰইলাৰ যিমানকণ লাগে সিমানকণেই দিছোঁ আৰু আদা নহৰু। আৰু এইফালে মই এয়া ভিনেগাৰ দিছোঁ। আপোনালোকৰ ওচৰত যদি ভিনেগাৰ নাই, নেমু আছে, তেনেহ'লে নেমু দিব। নেমুটো বেছিহে ভাল। মোৰ ওচৰত যিহেতু নেমু নাছিলে সেইকাৰণে মই এতিয়া ভিনেগাৰে ব্যৱহাৰ কৰিছোঁ। যাৰ ওচৰত যিটো এভেইলেবল থাকে সেইটোৱে দিব। নেমু নাথাকিলে ভিনেগাৰ, ভিনেগাৰ নাথাকিলে নেমু। গতিকে এইখিনি মই ভালকৈ মোহাৰি লৈছোঁ। আৰু ইয়াত কিবাকিবি দিম, কিন্তু প্ৰতিটো বস্তু দিয়াৰ পাছত অলপ অলপকৈ যেতিয়া মোহাৰি থাকোঁ তেতিয়া প্ৰতিটো বস্তু ভালকৈ মাংসখিনিত সোমাই যায়গৈ। আৰু এয়া মই কেঁচা জলকীয়া 2-3টা দিছোঁ। আৰু পদিনা অকণমান দিছোঁ আৰু ধনিয়া অকণমান দিছোঁ। আৰু বিৰিয়ানীত পদিনা আৰু ধনিয়াটো কিন্তু দিবই। পদিনা আৰু ধনিয়াটো দিলেহে সেই বিৰিয়ানীৰ টেষ্টটো আহে। জুচি নিচিনা টেষ্টটো যে পদিনা আৰু ধনিয়া যেতিয়া দিয়া হয় খুব ধুনীয়া হয় বিৰিয়ানীটো খাবৰ কাৰণে। গতিকে বেলেগ বস্তু এটা দুটা নাথাকিলেও কিন্তু পদিনা আৰু ধনিয়া আপোনালোকে বিৰিয়ানীত ব্যৱহাৰ কৰিবই। গতিকে এইখিনি মই ধুনীয়াকৈ এতিয়া সানি লৈছোঁ। খুব ধুনীয়াকৈ সানি ল'ব, যাতে 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা গোটেই ৰাতিটো আপোনালোকে যিমানখিনি সময় ৰাখোঁ বুলি ভাবে ৰাখিব পাৰে। এইফালে একেবাৰে শেষত মই ইয়াত বিৰিয়ানী মছলা দিছোঁ। যিহেতু বিৰিয়ানী বনাইছোঁ বিৰিয়ানী মছলাকণটো সৰহকৈ দিবই লাগিব, সেইকাৰণে অকণমান সৰহকৈ মই বিৰিয়ানী মছলা দিছোঁ। কোনো ধৰণৰ জোখ মাখ কৰি দিয়া নাই, দেখিছে নহয়। আপোনালোকৰ সুবিধাৰ কাৰণেই দিছোঁ। কি হয় বেছি জোখ মাখ কৰি দিলে আপোনালোকৰ বহুতে কয় যে বা বুজিবলৈ অসুবিধা হয়, এইটো কিমান দিলে সেইটো কিমান দিলে। সেইকাৰণে পূৰা ধুনীয়াকৈ এনেদৰে বনাই চাবচোন। বেছি জোখ মাখ নকৰাকৈও বেছিহে ভাল হয়। চাউল যিমান লৈ ল'ব, মুৰ্গী যিমান লৈ ল'ব, প্ৰথমতে বনাই চাব। ভাল হ'লে নিজে আন্দাজ অনুসৰি বনাব পাৰিব। এইখিনি মই এতিয়া 2 ঘণ্টাৰ কাৰণে ৰাখি থৈছিলোঁ। 2 ঘণ্টা হৈ গ'ল। তাৰপাছত আপোনালোকক দেখুৱাইছোঁ, চাওকচোন কিমান ধুনীয়া হৈ আছে। গোটেই ৰাতিটো যদি থোৱা হয় নহয় তেতিয়া আৰু সোৱাদ হয় খাবলৈ। গতিকে এখন মই কেৰাহী পাতি ল'লোঁ। কেৰাহীখনত অলপ তেল দিলোঁ। এইখিনি তেল অকণমান সৰহকৈ দিছোঁ। কিয় সৰহকৈ দিছোঁ, ইয়াত এতিয়া মই মানে পিঁয়াজ ভাজিম। যিহেতু বিৰিয়ানীত অকণমান পিঁয়াজ যেতিয়া ভাজি লোৱা হয়, ওপৰত যেতিয়া সজাও পৰাওঁ তেতিয়া দেখিবলৈ খুব ধুনীয়া হয় পিঁয়াজটো দিলে। গতিকে সেইকাৰণে মই এয়া 3টা ডাঙৰ ডাঙৰ পিঁয়াজ আছিলে, 3টা ধুনীয়াকৈ কাটি লৈছোঁ। কাটি পেলাই তেলত ধুনীয়াকৈ ভাজি লৈছোঁ। গতিকে আপোনালোকে এইটো ষ্টেপ কৰিব পাৰে, নকৰিলেও এৰি দিব পাৰে। এৰি দিয়াতে কৰি চাবচোন, বিৰিয়ানী তেতিয়া সোৱাদটো বেছি হয়। গতিকে এনেদৰে ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লৈছোঁ। ভাজি পোৱা যেতিয়া অকণ ধুনীয়া ক'লা কৰি নেপেলাব, যেতিয়া ধুনীয়া ৰঙচুৱা কালাৰ এটা হয়, মই যিটো কালাৰ কৰিছোঁ অকণমানটো কেমেৰাত কালাৰটো অকণ সলনি হোৱা নিচিনা দেখি, কিন্তু একদম ধুনীয়া ৰঙচুৱা কালাৰ এটা হৈছে। সেই কালাৰটোতে মই 2খন টিচু পেপাৰ লৈছোঁ। টিচু পেপাৰত মই ধুনীয়াকৈ পিঁয়াজখিনি উলিয়াই লৈছোঁ। তেনেকৈ আৰু অলপ পিঁয়াজো ভাজি ল'ম, যিহেতু অকণমান পিঁয়াজ সৰহ লাগিব। যিহেতু বিৰিয়ানী মই আজি অলপ সৰহকৈ বনাইছোঁ। এয়া গোটেইখিনি পিঁয়াজ ভাজি ল'লোঁ। যিহেতু মই আজি ইফতাৰী বিলাম, যি ৰমজান মাহৰ ভিডিঅ' এইটো মোৰ, সেইকাৰণে ইফতাৰী বিলাম কাৰণে আজি মই বিৰিয়ানী অলপ সৰহকৈ বনাইছোঁ। সেইকাৰণে অলপ সৰহকৈ প্ৰতিটো বস্তু দিছোঁ। আৰু যিকণ একেবাৰে শেষত পিঁয়াজ আছিলে সেইকণ ভাজিছোঁ। আৰু এইখিনি পিঁয়াজ মই এতিয়া মাংসখিনি বনাবৰ কাৰণে আচলতে ভাজিছোঁ।
এইখিনি অকণমান ৰঙা হ'ব, বহুত বেছি ৰঙা নকৰোঁ। সেইখিনি যিমানখিনি ৰঙা কৰিছিলোঁ তাতকৈ অলপ কমকৈ ৰঙা কৰিম এইখিনি। আৰু ইয়াতে মই সৰু বিলাহী এটা এনেদৰে কাটি লৈছিলোঁ। বিলাহীটো ইয়াতে এনেদৰে দি পেলাই অকণমান গলি যোৱালৈকে লৰাই থাকিম। বিলাহীখিনি যেতিয়া গলি যাব তেতিয়া ইয়াৰ ওপৰতে মই মাংসখিনি দি দিম। তেজপাতকেইটা দি লৈছোঁ। তেজপাতখিনি দিয়াৰ পাছতে মাংসখিনি ইয়াতে এনেদৰে দি দিম। এতিয়া তেলতো আপোনালোকে চব বস্তু দিব পাৰে, ধৰক জাবিত্ৰী দিব পাৰে, চক্ৰফুল দিব পাৰে, চব দিব পাৰে, কিন্তু মই নাই দিয়া, অকল তেজপাত। যিহেতু মই মাংসত চব বস্তু দিয়ে থৈছোঁ সেইকাৰণে। আৰু বহুতে কি কৰে তেলতে দি দিয়ে, তেলতে দি দিলেও খাবলৈ সোৱাদ হয়, নোহোৱা নহয়, এনেকৈও দিব পাৰে আপোনালোকে। এতিয়া মই গোটেই মাংসখিনি ইয়াতে এনেদৰে দি লৈছোঁ। মোৰ এইখিনি 2 কেজি মাংস আছিলে, সেইটো হিচাপত মই চাউল লৈছোঁ। কম বেছি হ'লে একো নহয়, মাংসটোত আপোনালোকে যিমান লয় চাউল সিমান ল'ব পাৰে, বা চাউল এটিং বেছিকৈও ল'ব পাৰে। মই 1.5 কেজিমান চাউল লৈছিলোঁ, 2 কেজি মাংস লৈছোঁ। আৰু এইফালে এয়া গোটেই মাংসখিনি ভালকৈ লৰাই পেলাই ঢাকন এখন দি ঢাকি ৰাখিম। আৰু 5-10 মিনিটৰ পাছত, যিহেতু ভিনেগাৰ দি থোৱা আছে, খুব সোনকালে হৈ যায়। ছাইডত মই চিমত দি ৰাখি থ'ম। আৰু এইফালে মই এতিয়া চচপেনটো এনেদৰে দি লৈছোঁ। যিহেতু এতিয়া চাউলখিনি আমি বইল কৰি ল'ব লাগিব, সেইকাৰণে ইয়াত মই অলপ পানী দি লৈছোঁ চাউলখিনি বইল কৰিবৰ কাৰণে। আপোনালোকে অলপ সৰহকৈ পানী দিব, যিহেতু চাউলখিনি তলত ডুব গৈ থাকিব লাগিব। মই ইয়াত সৰহকৈ পানী দিছোঁ। বিৰিয়ানী বনাবলৈ ইমান টান নহয়, সহজে হয়। আৰু এইফালে এয়া তেজপাত দিছোঁ, এইফালে জাবিত্ৰী অকণ দিছোঁ, চক্ৰফুল এপাহ দিছোঁ। আৰু এইবোৰ মই বাৰে বাৰে কৈছোঁ, এইবোৰ নিদিলেও একো নহয়, একো নিদিয়াকৈও চলিব। এইফালে নিমখ দিলোঁ, এইফালে লং 2টামান দি দিছোঁ, এইফালে অকণমান ইলাইচি গুড়ি দিছোঁ। আৰু মোৰ ওচৰত নেমু অকণমান আছিলে, ইয়াতে এতিয়া নেমু দিছোঁ। নেমু দিলে কি হয় জানেনে, চাউলবোৰ ভাঙি নাযায়, একেবাৰে চাউলবোৰ নেভাঙে, দি চাবচোন। আৰু যেতিয়া অকণমান ৰিফাইন দিছোঁ, ৰিফাইন দিলে কি হয়, চাউলখিনি ইটো গাত সিটো লাগি নধৰে। এইটো সদায় মনত ৰাখিব যে নেমু দিলে চাউলবোৰ ভাঙি নাযায়, আৰু তেল দিলে ইটো গাত সিটো লাগি নধৰে। গতিকে এইটো মই আগতে নেজানিছিলোঁ, মোৰ শাহুৰ পৰা শিকিছিলোঁ। গতিকে সঁচাকৈও বহুত ভাল হয় এইটো বস্তু। এতিয়া মই গোটেইখিনি এনেদৰে লৰাই দিছোঁ, লৰাই পেলাই চাউলখিনি সিজিবলৈ দিম ধুনীয়াকৈ। 60-ৰ পৰা 70%হে সিজিবলৈ দিব, বেছিকৈ সিজি গ'লে খুবেই বেয়া হ'ব। গতিকে এইখিনি মই এতিয়া ধুনীয়াকৈ ঢাকন এখন মাৰি দিম, সেইখিনি হৈ থাকক। আৰু এইফালে মোৰ ইয়াত মাংসও হৈছেগৈ, আৰু পূৰাকৈ হৈ গ'লগৈ, ধুনীয়াকৈ হৈ গ'ল, সিজি গ'ল। দেখিছেনে, মাংসটো লৰাই দিওঁতে অকণমান মাংস এৰাইছে। গতিকে মাংসখিনি ভালকৈ সিজাব, যিহেতু মাংস ভাপত সিজালে ভাল নালাগিব। গতিকে মাংসখিনি মই পূৰা 100% ধুনীয়াকৈ সিজাই লৈছোঁ। যিহেতু মুৰ্গী হয়, পটককৈ সিজি যায়। আৰু এইফালে মোৰ চাউলখিনিও হৈ গ'লগৈ, আপোনালোকক দেখুৱাম বাৰু কিমানখিনিলৈকে হৈছে। দেখিছেনে, এটা এটা হৈছে, কোনোটো চাউল মানে ভাঙি যোৱা নাই। আৰু মই আপোনালোকক দেখুৱাম কিমান দীঘল দীঘল হৈছে চাউলখিনি। দেখিছেনে, বাচমতি চাউলে হয়, আৰু খুব ধুনীয়াকৈ ভাঙি গৈছেগৈ। মানে এইখিনি হৈ গ'ল, লৰালৰিকৈ এইখিনি গোটেইখিনি মই আঁতৰাই ল'ম। কিন্তু আঁতৰোৱাৰ আগতে মই এটা বাতিত অলপ পানী থৈ লৈছোঁ, যিহেতু এইখিনি মই পাছত ব্যৱহাৰ কৰিম। কি কামত ব্যৱহাৰ কৰিম আপোনালোকক দেখাম বাৰু। এইফালে মই গোটেই বস্তুখিনি উলিয়াই লৈছোঁ, মাংস উলিয়াই লৈছোঁ। আলু এটা মই ডাঙৰ ডাঙৰ পিচকৈ কাটি লৈছোঁ। এইটো আচলতে আপোনালোকক দেখুৱাবৰ কাৰণেহে কৰিছোঁ। মাংসখিনি যিখিনি ৰেডি কৰি থৈছিলোঁ তাতে মই এনেকৈ কাটি লৈছোঁ, পিঁয়াজখিনি ৰেডি কৰি লৈছোঁ। এইফালে ধনিয়া লৈছোঁ, পদিনা লৈছোঁ, এইফালে চাউলখিনি লৈছোঁ, এইফালে অলপ ঘিউ লৈছোঁ, আৰু ফুড কালাৰ 2টা লৈছোঁ, এইফালে অকণমান বাটাৰ লৈছোঁ। ফুড কালাৰটো অপশ্যনেল হয়, আপোনালোকে ব্যৱহাৰ কৰিলে কৰিব পাৰিব, নল'লে নাই। আৰু যিটোত মই চাউল বইল কৰিছিলোঁ সেইটোৱে ব্যৱহাৰ কৰিম এইটো চচপেনটোত। আৰু ইয়াতে মই এতিয়া আলুখিনি দি দিছোঁ। আলুখিনি আপোনালোকৰ যদি মোৰ চচপেনটো নতুন হয় আৰু ডাঠ হয়, পাতলা নহয়, কিন্তু মই আপোনালোকক দেখুৱাবৰ কাৰণে এইটো ষ্টেপ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ যদি কিনাৰটো পাতলা থাকে চচপেনটো, তেনেহ'লে ছাইডটোত দিব, কিনাৰটোত দিব আলুখিনি। যদি আপোনালোকৰ মাছটো পাতলা হয়, তেনেহ'লে মাজত আলুকেইডোখৰ দিব। তেতিয়া কি হয়, বিৰিয়ানীখিনি নষ্ট নহয়, লাগি নধৰে, জ্বলিলেও আলুকেইডোখৰ জ্বলিব, আৰু জ্বলি নাযায়, আলুকেইডোখৰ পাছত খাই কিন্তু খুব টেষ্ট হয়। গতিকে এনেদৰে আপোনালোকে খাব পাৰে। এতিয়া মই এইখিনি অলপ মাজতে দিয়ে দেখুৱাই দিলোঁ। তাৰ পাছতে এতিয়া মই ইয়াত চাউলখিনি দি দিম। গতিকে প্ৰায় মই এনেদৰে ব্যৱহাৰ কৰোঁ। আৰু যেতিয়া মোৰ ওচৰত বহুত সঁজুলি নাথাকেও, কিন্তু মই চিম্পুলকৈও বনাওঁ, তেতিয়াও কিন্তু আমাৰ ঘৰত সকলোৱে খাই ভাল পায়। ইয়াৰ পৰা যদি আপোনালোকৰ কিছুমান বস্তু নাথাকে, তেনেহ'লে ব্যৱহাৰ নকৰিলেও হ'ব, কোনো জৰুৰী নহয় যে মই যিখিনি বস্তু ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ ওচৰত নাই কাৰণে বনাব নোৱাৰিব, আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব, সেইটো একেবাৰে নহয়।
গতিকে বহুতে কি হয় ৰেচিপি চাই কিছুমান বস্তু বনাবলৈ অকণ অসুবিধা হয় মোবাইলত যেতিয়া ইউটিউবত যেতিয়া আমি চাওঁ ফেচবুকত যেতিয়া চাওঁ আমি কিবা এটা ৰেচিপি ভাল দেখোঁ আমি যেতিয়া ঘৰত একে বনাবলৈ যাওঁ তেতিয়া আমাৰ অকণ অসুবিধা হয় আমি জোখবোৰ চাব নালাগে পৰিমাণটো চাব লাগে আৰু কি দিছে সেইটো চাব লাগে মই এতিয়া ইয়াত অকণমান বাটাৰ দিলোঁ ঘিউ দিলোঁ আৰু ফুড কালাৰটো এনেকৈ দি দিছোঁ ফুড কালাৰটো দিলে কি হয় বিৰিয়ানী কালাৰটো ধুনীয়া ভাল লাগে আৰু কেইবাটাও যেতিয়া কালাৰ হয় দেখিবলৈ ভাল লাগে মই দুটা কালাৰ লৈছিলোঁ দুইটা কালাৰ এনেদৰে দি দিছোঁ দুফাই দুটা কালাৰ দেখিবলৈ খুব ভাল লাগিছে নহয়নে এনেকৈ দিলে এতিয়া মই মাংসখিনিও ওপৰত এনেদৰে দি দিছোঁ মাংসখিনি অকণমান মই জুচি কৰি ৰাখিছোঁ আৰু বিৰিয়ানী কেতিয়াবা কি হয় ইমানেই বহুতত খালে কি হয় ইমানেই টাইট হয় ইমানেই মানে খাবলৈ মানে ডিঙিত লাগি ধৰে সেইটো হ'ব নালাগে অকণমান বিৰিয়ানীটো জুচি হ'ব লাগে জুচি হ'লে আচলতে খুব টেষ্ট হয় খাবলৈ সেইকাৰণে মই কি কৰোঁ মাংসখিনি বনালেও অকণমান গ্ৰেভিটো ৰাখি থওঁ যাতে ধুনীয়াকৈ গ্ৰেভিটো হয় আৰু ইয়াৰ ওপৰতে মই এতিয়া কি কৰিছোঁ ধনিয়া আৰু পদিনা এনেদৰে দি দিছোঁ আৰু যিখিনি ভাজি থৈছিলোঁ পিঁয়াজ তাৰ ওপৰতে এনেদৰে দি দিছোঁ আৰু ইয়াৰ ওপৰতে অলপ দি দিছোঁ বিৰিয়ানী মছলা যিহেতু বিৰিয়ানী বনাইছোঁ আৰু মই যে অথনি পানীখিনি ৰাখি থৈছিলোঁ তাৰে অলপ এতিয়া এনেদৰে দি দিছোঁ আশে পাশে মাজত চব চাইডে দি দিছোঁ তাৰ ওপৰত এতিয়া মই আকৌ অলপ এনেদৰে চাউল দি দিছোঁ যিহেতু মই দুটা লেয়াৰ কৰিম আপোনালোকে যেটা মন যায় সেইটা লেয়াৰ কৰিব পাৰে যিহেতু মোৰ চচপেনটো কেমেৰাত আপোনালোকে সৰু দেখিছে চচপেনটো কিন্তু ভালেমান ডাঙৰ চচপেন গতিকে বহুতখিনিয়ে বিৰিয়ানী হৈছে মই কৈছোঁ যে মই বহুতক আজি বিৰিয়ানী দিম মানে পৰিয়ালৰ ঘৰত ওচৰ চুবুৰীয়াৰ ঘৰত বহুতকে বিৰিয়ানী দিম আজি সেইকাৰণে মই অলপ বিৰিয়ানী সৰহকৈ বনাইছোঁ এইফালে ফুড কালাৰটো আকৌ দি দিছোঁ ফুড কালাৰটো একদম চাউলৰ ওপৰত দিব তেতিয়াহে কালাৰটো ভাল হয় যদি মাংসৰ ওপৰত বা বেলেগৰ ওপৰত দিয়া হয় তেনেহ'লে টেষ্ট নহয় মানে টেষ্টটো নহয় বাৰু কালাৰটোত কিন্তু দেখিবলৈ ভাল হয় সেইটোৱে কথা গতিকে এয়া মই এতিয়া আকৌ বাটাৰ অকণ ঘিউ অকণ এনেদৰে দি দিছোঁ বহুত বেছি দিব নালাগে কম পৰিমাণৰ দিলেও হ'ব আৰু ইয়াৰ ওপৰতে অলপ মই এনেদৰে পিঁয়াজ দি দিছোঁ ভাজি থোৱা পিঁয়াজ সৰহকৈ ভাজিলে সৰহকৈ দিব পাৰিব আৰু এইফালে ইয়াৰ মাংসখিনি এনেদৰে আকৌ দি দিছোঁ এইবাৰ মই মাংস অকণমান বেছিকৈ দিম একেবাৰে তলৰটোত অকণমান কমকৈ দিছোঁ ইয়াৰ ওপৰটোত অকণমান সৰহকৈ দিছোঁ আপোনালোকে মন কৰিছে যদি ধৰিব পাৰিছে চাগে গতিকে এয়া ধুনীয়াকৈ মাংসখিনি দি ল'লোঁ আৰু ইয়াৰ ওপৰতে মই সেইখিনি ষ্টেপে ব্যৱহাৰ কৰিম যিখিনি মই আগতে ব্যৱহাৰ কৰিছিলোঁ ধনিয়া আৰু পদিনাখিনি দি দিছোঁ আৰু যিখিনি চাউল থৈছিলোঁ সেইখিনি চাউল এতিয়া এয়া চাউলৰ পানীখিনি মানে সেইখিনি দি দিছোঁ একে চাউলৰ পানীকণ দিবই খুব সোৱাদ হয় তেতিয়া খাবলৈ যিহেতু আমি চাউলখিনিটো ধুনীয়াকৈ বইল কৰিছিলোঁ ন সকলো বস্তু দি পেলাই গতিকে ভাল হয় গতিকে চাউলখিনি এনেদৰে দি ল'লোঁ ওপৰত আকৌ দি পেলাই ইয়াত আকৌ ওপৰত এনেদৰে ফুড কালাৰ অকণমান দি দিছোঁ তাৰপাছতে এয়া বাটাৰ অকণমান ঘিউ অকণমান এনেদৰে দি দিছোঁ তাৰপিছত ভাজি লোৱা পিঁয়াজখিনিও আৰু ভাজি লোৱা পিঁয়াজ শেষ হ'ল আৰু মোচৰ নাই যিকণ আছিলে গোটেইকণ এনেদৰে টিচুখন জোকাৰি পেলাই এনেদৰে দি দিছোঁ ইয়াৰ ওপৰত এতিয়া ধনিয়া পদিনাও যিকণ আছিলে সেইকণ দি দিছোঁ আৰু অলপ বিৰিয়ানী মছলা এনেদৰে ওপৰত দি দিছোঁ আৰু পানীকণো বাতিটোত যিকণ আছিলে একেবাৰে শেষত সেইকণো দি দিলোঁ আৰু মাংস অকণমান বাকী আছিলে কেৰাহীখনত লাগি আছিলে ভাবিলোঁ ওপৰতে এনেদৰে দি দিম যদি আপোনালোকৰ মাংস শেষ হ'ল এনেদৰে ওপৰত নিদিলেও হ'ব এইটো ষ্টেপ নকৰিলেও হয় কিন্তু মোৰ ওচৰত মাংস অকণমান আছিল কাৰণে ওপৰতে এনেকৈ দি দিছিলোঁ আৰু এতিয়া আপোনালোকৰ ওচৰত যদি ফইল পেপাৰ আছে ফইল পেপাৰ মেৰিয়াই দিব ফইল পেপাৰ নাই যদি কাপোৰ এখন টাৱেল এখনো দি দিব পাৰে ভাপটো নাহিলেই হ'ল আৰু কিন্তু মোৰ ওচৰত মই সেইবোৰ নাই কৰা চচপেনটো ঢাকনখনে উল্টাকৈ দিছোঁ আৰু গধুৰ বস্তু এটা এনেদৰে ওপৰত দি দিছোঁ যিহেতু ভাপটো নোলালেই হ'ল আটা দি পেলাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আটা চাইডটোত মঠি পেলাই এনেদৰে দি পেলাই দি দিব পাৰে মই চিমতে দি পেলাই দি থৈছিলোঁ আৰু এইখিনি মই আধা ঘণ্টা সময় একেবাৰে চিমত ৰাখি আধা ঘণ্টা সময় ৰাখিলোঁ তাৰপাছত আধা ঘণ্টাৰ পাছত এয়া মোৰ বিৰিয়ানী ৰেডি হৈ গ'লগৈ এয়া চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে আৰু যেতিয়া উলিয়াম তেতিয়া আপোনালোকক দেখুৱাওঁ উলিওৱাৰ পাছতো কিমান ধুনীয়া হৈছে প্ৰতিটো কালাৰ এনেদৰে ওচৰৰ পৰা আচলতে বেছি ধুনীয়া হৈছে দেখিবলৈ ভিডিঅ'টোতকৈও প্ৰতিটো কালাৰ এনেকৈ ওলাই পৰিলে আচলতে দেখিবলৈ খুব ভাল হয় গতিকে আপোনালোকে বহুতেই কৈ আছিলে যে বা বিৰিয়ানী ৰেচিপি দিব গতিকে মই আজি থুলমূলকৈ আপোনালোকক বিৰিয়ানী ৰেচিপিটো দিলোঁ কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব নতুন যদি কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নতুন আকৌ এটা ৰেচিপি লৈ আহিম আপোনালোকৰ মাজলৈ ধন্যবাদ